কৰ্মশালা হ'ল এখন ব্যাকৰণ। ব্যাকৰণ অবিহনে যেনেদৰে কোনো এক খাদ্য সুস্বাদু হ'ব নোৱাৰে, ঠিক তেনেকৈয়ে কৰ্মশালা অবিহনে কোনো গীত, নৃত্য, অভিনয় সুন্দৰ হ'ব নোৱাৰে। ব্যাকৰণে খাদ্যৰ জ্যোতি বৃদ্ধি কৰাৰ দৰে গীতৰ কৰ্মশালাকো সঞ্জীৱনী শক্তি দিয়ে। 18 জুলাইৰ পৰা 22 জুলাইলৈ ডিব্ৰুগড় জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা টাই গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপ সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় গ্ৰন্থাগাৰী সন্থাৰ সভাপতি, আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জিলা সভাপতি, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়াই এইদৰে কয়। অধ্যক্ষগৰাকীয়ে টাই গীতৰ কৰ্মশালা আয়োজন কৰাটো অত্যন্ত সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয়, লোক সংস্কৃতি, ভাষিক ঐতিহ্যৰ সংৰক্ষণ, নতুন প্ৰজন্মক শিপাৰ সৈতে চিনাকি কৰাই দিয়া আৰু সঠিক সুৰ, শব্দ শিকাৰ সুবিধাৰ বাবে এনে গীতৰ কৰ্মশালা অনুষ্ঠিত কৰা প্ৰয়োজন। প্ৰশিক্ষকৰূপে উপস্থিত থকা জ্যোতিমালা বুঢ়াগোহাঁইৰ উপস্থিতিত তেওঁ কয় যে গীতৰ সৈতে বিশেষ কিছুমান থলুৱা বাদ্যযন্ত্ৰ জড়িত হৈ থাকে। পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ আৰু চৰ্চা, সাহিত্য, সংগীত আৰু নিৰ্দিষ্ট সংস্কৃতিৰ ওপৰত কাম কৰি থকা গৱেষক, চিন্তাবিদ, অনুৰাগীসকলক এনে কৰ্মশালাই একত্ৰিত কৰে। তেওঁ কয় যে এনে কৰ্মশালাৰ যোগেদি পুৰণি বিলুপ্তপ্ৰায় গীতসমূহ ৰেকৰ্ডিং বা গ্ৰন্থৰূপত সংৰক্ষণ কৰাৰো সুযোগ সৃষ্টি হয়। অধ্যক্ষগৰাকীয়ে কয় যে টাইৰ লোকগীতৰ মৌলিকতা অক্ষুণ্ণ ৰাখি আধুনিক সংগীতৰ ধাৰাত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়বোৰ এনে কৰ্মশালাই সৃষ্টিশীল চিন্তা চৰ্চাৰ বাট মুকলি হয়। টাই গীতৰ কৰ্মশালাই টাই সংগীতক এক বৃহৎ শ্ৰোতাৰ ওচৰলৈ লৈ যোৱাত সহায় কৰে বুলিও তেওঁ উল্লেখ কৰে। এনে কৰ্মশালা কৰিবলৈ হলে নতুন প্ৰজন্মৰ লগতে সকলো লোকৰ মাজত টাই সংস্কৃতিৰ বৰ্ণিল দিশসমূহৰ সৈতে চিনাকি কৰাই দিবই লাগিব। তেওঁ নতুন প্ৰজন্মক কেনেকৈ পৃথিৱীৰ পৰা অনেক ভাষা, সংস্কৃতি, নৃত্য, গীত হেৰাই গৈছে সেই বিষয়ে উল্লেখ কৰি সেইবোৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ বিষয়ে বিতং ব্যাখ্যাৰ এক সুন্দৰ আৰু মননশীল বক্তৃতা প্ৰদান কৰে। অধ্যক্ষগৰাকীয়ে কয় যে টাই ভাষাসমূহৰ ভিতৰত টাই আহোম, টাই খামতি, টাই ফাকে, টাই আইটনৰ মৌখিক ৰূপত থকা গীতসমূহ নথিভুক্ত কৰি ভাষা বিলুপ্তৰ লগতে জাতিৰ বিলুপ্তৰ পৰা ৰক্ষা কৰিবলৈ নতুন প্ৰজন্ম আগবাঢ়ি অহা উচিত। DSS কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলে কেইবাটাও টাই গীত অতি সুন্দৰ আৰু মননশীলভাৱে পৰিৱেশন কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অমৃত কেদিয়া, টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি, সম্পাদকৰ উপৰিও অন্যান্য বিষয়ববীয়াসকলৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত